গগৈ দা কি কৰিছা? কি বনাই আছা হে? 100K বনাই আছে মানে 100 মোৰ চেনেলৰ হৈ গ'ল মানে 100K 1 লাখ 100K নহয় মানে নহ'লে কেটো মুচি দিয়া লগাই দিছো মানে এতিয়া মুচি দিছো মানে তোমাৰ চেনেলত 100 হৈ গ'ল মানে সাবস্ক্ৰাইবাৰ 100 হৈ গ'ল 2 hours later হে গাইস কি খবৰ আশা কৰো সকলোৰে ভালে মোৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মানে কি হ'ল আপোনালোকৰ মৰম চেনেলত মোৰ আজি মানে 100 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল তো স্পেশালি কিবা এটা কৰিম আপোনালোকৰ কাৰণে ইমান ডাঙৰ নহ'ব পাৰে 100 টো মোৰ কাৰণে কিন্তু বহুত ডাঙৰ মানে আপোনালোকৰ ইমানখিনি মৰম পাই ভাল লাগিলে তো বলক কিবা এটা স্পেশাল কৰি আছো তো গাইস পুৰা এক্সাইটেড হৈ আছো বলক এটা কেক কাটিম ये चलो 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 কি কৰিবলা কেক মই অৰ্ডাৰ হে লৈ থৈছো কাস্টমাৰ কাৰণে লৈ থৈছো তুমি এটো কাটিবলৈ চাইছে নহলে তোমাৰ কেকটো ক'ত আছে তোমাৰ কেকটো ভিতৰতে আছে ক'ত এটো মই অৰ্ডাৰ লৈ থৈছো এটো নেকি তোমাৰ কেক ওই গাইস ও এফালে লৈ আছো কাস্টমাৰ কাটিবলৈ আছে ওকে 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 তোমাৰ কেক বঢ়িয়া লাগিছে মিলাই ল'ব লাগিব ন এটা কি হ'ল মানে হিচাপতকৈ মানে মানটো বেছি হৈ গ'ল এনেকেতো পিছ হৈ আছে দেখিছানে গাইস মই অৰ্ডাৰ লৈ দিয়া কেকটো হি কাটিবলৈ আছে তাৰ আনি দিছো এইটো এটা মিনি কেক এটা এতিয়া মানে এইফালৰ পৰা কাটি দিলে মানে চবলে এপিচ এপিচ ভাগত পৰি যাব তো মানে এতিয়াতো ইমান হেৰি হোৱা নাই ন এতিয়া এনেকে কাট এইটো একদম বঢ়িয়া বঢ়িয়া কেক কেক বঢ়িয়া দিয়া 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 সবকে এপিচ দিয়া সেই দোকানত খাই লওঁ হা ঠিক আছে নিজে খাই লওঁ সেইফালে এজন বহি আছে দিয়া দে বঢ়িয়া 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 হয় খুৰি খুৱাই দিয়া মাক এটা খুৱাই দিমগে ন তোমাৰ অনুভৱ কোৱা কেনেকুৱা লাগিছে তোমাৰ 100K বিৰাট ভাল লাগিছে দেই 100K নহয় না 100 অনলি 100 না মানে কি হ'ল মানে মই ভবা নাছিলো যে দুদিনতে যে ইমানটো ৰাইজে মৰম কৰিব দিব বুলি ভবা নাছিলো হয় নাই ৰাইজক কি ক'বা বহুত ভাল লাগিছে এনেকে আপোনালোকে মৰম কৰি যাওক সাপোৰ্ট আজি 100টা হৈছে আৰু নেক্সট কিমান হ'ব লাগে টাৰ্গেট 1K লৈ গ'ল আপোনালোকে শ্বেয়াৰ কৰক সাবস্ক্ৰাইব কৰক তো মৰম দি যাওক আৰু দেই এতিয়া এনেকুৱা কেক কাটিছে যেতিয়া 1K হ'ব তেতিয়া কেনেকুৱা কেক কাটিব কিমান ডাঙৰ অথনি দেখাছিলো ন এনেকা এটা মাৰিম মানে তো গাইছ এইখন আপোনালোকে চিনি পাইছে যিসকলে ইয়াৰ নামটো নাজানে এখন হ'ল হেন্দাং মানে আমাৰ আহোমসকলৰ মানে প্ৰায়ভাগ মানে চবৰে ঘৰতে পোৱা যায় এখন হেন্দাং এখন আপোনাৰ এতিয়া পোৱা যায় নেকি এতিয়া মানে আগতেও পোৱা যায় এতিয়াও আছে এতিয়া বহুত ঘৰত দেখিছো মানে মানে এইখন তোমাৰ 3000 লৈছিলে হা 3000 দাখন কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিবা হৈছে ফাকটো চাই লওক ধুনীয়াকৈ মানে চাফ কৰা নাই মানে বহুত দিন হৈ গ'ল ন লেতেৰা হৈ গৈছে নহ'লে মানে ধুনীয়া পলিচ কৰা আছিলে পুৰা জিলিকনি উঠিছিলে মানে আগত আৰু কেক কাটিছিলা এইটো দি এতিয়া কেক কাটিছিলো মানে এইখনে তো এতিয়া কিয় মানে কেক খাইতো পেট নভৰিলে ন এতিয়া ভোক লাগিছে মানে ভাতটো খাই লওঁ তাৰপিছত লগ পাই আছো 2000 years later তো গাইছ বঢ়িয়াকৈ ভাত চাত খাই হৈ গ'ল তো এতিয়া অথনি আপোনালোকক দেখাইছিলোঁ প্ৰথম যিটো কেক কাটিব লৈছিলোঁ ন সেইটো কেকটো মানে আমাক খুৰী বনাইছিলে খুৰী মানে কেক বনাই মানে আপোনালোক চাই লওক ইয়াত কণ্টেক্ট নাম্বাৰ আছে কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব ধুনীয়াকৈ তো যেনেকুৱা ষ্টাইলৰ লাগে মানে আপোনালোকে পাই যাব ধুনীয়া ধুনীয়া ষ্টাইল আপোনালোকে অলপ ফটো দি দিম মই কেকৰ চাই ল'ব আপোনালোকে তো আজিলৈ ইমানেই ভিডিঅ'টো পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই